আজি কিছুদিনৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ চাওক এইটো ৰাজমা চাউল 50 টকা ফুল প্লেট 80 টকা আৰু পনীৰ চাউল 60 ৰুপিজ ফুল প্লেট 100 টকা আজি আৰু ইনষ্টাগ্ৰামত আপোনালোকে বহুত মানুহে মোক কমেণ্ট কৰি সুধি আছিলে যে ইয়াৰ লোকেশ্যনটো ক'ত হয় লোকেশ্যনটো চেঞ্জ হ'ল আৰু আপোনালোকক মই লোকেশ্যনটো ক'বলৈ গৈ আছোঁ তাৰ লগতে দাদাই দুটামান নতুন আইটেমো ইয়াত এড কৰিলে তো সেই গোটেইবোৰ ডিটেইলছ দিবলৈ কাৰণে গৈ আছোঁ ভিডিঅ'টো কণ্টিনিউ চাই থাকক সো বন্ধুসকল মই আগতে এবাৰ ভিডিঅ' বনাইছো A1 ফাষ্ট ফুডৰ আৰু এজন দাদাই আছিলে আৰু দাদা আপোনালোকৰ A+ ফাষ্ট ফুড ন তো আপোনালোকৰ লোকেশ্যনটো চেঞ্জ হ'ল এবাৰ আমাৰ দৰ্শকক লোকেশ্যনটো কৈ দিয়ক এতিয়া বৰ্তমান আমাৰ আছে AMC ৰোড অপোজিট ৰাধাকৃষ্ণ মন্দিৰ নিয়াৰ অপেক্ষা হস্পিটেলখন ডিব্ৰুগড় যিখন অপেক্ষা হস্পিটেল আছে অকমান পাৰ হৈ আহিলে মানে এই A1 ফাষ্ট ফুড পাব আৰু আপোনালোকে খাবলৈ পাব ৰাজমা চাউল 50 টকাত আৰু পনীৰ চাউল 60 টকাত ফুল প্লেট আৰু নতুনকে কিছুমান বস্তু এড কৰিলে ইয়াতে যেটো দেখাই আছো চিকেন চাউল 70 ৰুপিজ হাফ ফুল প্লেট 130 মটন 80 টকাত হাফ আৰু 150 ৰুপিজৰ ফুল আৰু এক চাউলো এড কৰিলে 50 টকাৰ হাফ আৰু ফুল 80 টকাত তো ইয়াৰ কোৱান্টিটিটো কেনেকুৱা আৰু ইয়াৰ খাই টেষ্টটো দেখাম কেনেকুৱা ঠিক যি মোক যে আহিছো মই কি খোৱাব আপুনি মোক এটো কক আপোনাক খোৱাম আপোনাক তো ভেজ খোৱাইছো ভেজটো মই খালো আগতে মজা লাগিলে ভেজটো মই খালো নন ভেজ এতিয়া নতুনকে এড কৰিছো আপোনাক নতুনকে নন ভেজ খাব এড কৰাটোৱে খোৱাম নন ভেজ কি খাও মানে মটন খাও না চিকেন খালে ভাল হ'ব চিকেন মটন এক তিনটাই আপুনি টেষ্ট কৰি চাও ঠিক আছে মানুহ কও পাৰিব ভাল আৰু মই ইউটিউবাৰ বুলি এটো নহয় যে লাইক আপুনি মোক বেছিকে দি দিব কাস্টমাৰক যিমান আহিলে গম পাব ইমান খিনি দিব ঠিক আছে একদম ঠিক আছে তব খাই চাও বলো কেনেকুৱা লাগে কিলো আমি A+ ফাষ্ট ফুড মই অকমান কোৱা ভুল হৈছে A1 কৈছে সৰি সো দাদা কি আছে বা দেখাই দিও এটো কি হয় এটো ৰাজমা ও মজা অলপ ভালকে হিলাই দেখা দিও কি আছে একদম ভিতৰত মজা আৰু এটো কি হয় এটো কি এটো চিকেন আছে এটো চিকেন আছে এগ আছে হাফ প্লেটত কিমান ফুল প্লেটত কিমান সব দেখাই আছে ধুনিয়াকে কেপিস দিব আৰু এটো কি হয় এটো হল মটন এটো মটন হয় ন মজা মটনটো একদম ধুনিয়া কিছে খাই চাও কেনেকুৱা মই দেখিয়ে পুৰা লোভ লাগি গৈছে এটো আৰু এটো কি হয় ইয়াত পনীৰ আছে এটো পনীৰ আছে না মজা আৰু এটো ৰাজমা ৰাইস মজা ওই ভেজ পোলাও দিয়ক জলদি খাবলৈ দিয়ক যি আছে এটোকে দিয়ক বহক সো দাদাই আমাৰ কাৰণে আৰু এতিয়া উলাইছে কি উলাইছে এটো মটন এতিয়া মটন চাউল ল'ব না আপুনি তো মটন চাউলটো উলাই দিছে এটো কি হাফ প্লেট নে ফুল প্লেট ফুল প্লেট উলাইছে ফুল প্লেটটো কিমান মটনৰ ফুল প্লেট 150 rupees 2 পিস মটন থাকিব কিমান আছে আমাৰ ডাবুটত নেকেনে গ্ৰেভি অলপ মোক বেছিকে দিব দেই গ্ৰেভি এটো সক 150 rupees আমি মটন চাউল খাই চাম কেনেকুৱা লাগে ইয়াৰ পাছতে আমাৰ লগত একেলগে বাহি দিছে এটো চাউল এটো কি দিব আপুনি চিকেন চাউল চিকেন আগতে দাদাই ভেজ বিকিছিলে কিন্তু এতিয়া আমাক চিকেন ৰাইসও খুৱাব চিকেন চাউল চাউলটো সঁচাকে এটা মজা লাগিছে বৰ বেছি নিদিব হ'ব বেছি নিদিও কমো নিদিও যেটো মানে ডিশ হয় এটো দিব ন ডিশ হয় হেতুৱে দিম ঠিক আছে এটো চিকেন কেপিস আহি যাব দাদা চিকেন 4 পিস আহি যাব ন একদম চিকেন দেখিছে দাদা ভেজৰ লগতে আগতে মই পনীৰ চাউল খাই দেখাইছিলো আগতে ইয়াৰ আগৰ ভিডিওটো এতিয়া চিকেন এড কৰিলে ন আগতে পিওর ভেজ আছিল কাস্টমাৰ ডিমান্ড নেকি দাদা কাস্টমাৰ ডিমান্ড হয় না মেডিকেল AMC ৰোড এটো কাস্টমাৰ ডিমান্ড যে ইয়াটা নন ভেজ থবলে কাৰণে দাদা কৈছে বঢ়িয়া লাগিছে মজা তো বন্ধুসকল 130 ৰুপিছত আপোনালোকৰ আহি গল চিকেন চাউল ঠিক আছে এটো সব ইয়াত 4 পিস চিকেন দিছে ধুনিয়াকে আৰু বস্তুটো কোৱান্টিটি সব মোৰ মানে হাতখন বিখাই গৈছে সঁচা কথা ক'ব গলে আৰু ইয়াত খাই টেষ্টটো কৰি চাও কেনেকুৱা লাগে আগতে দাদাৰ হাতৰ মই ৰাজমা চাউল খাইছো আৰু পনীৰ চাউল খাইছো এইবাৰ মই খাইছো হাম মটন আৰু ইয়াত চিকেন এইকিটা ডিশ নতুনকে এড কৰিছে A+ ফাষ্ট ফুড খনত মানে কথাটো কি কাস্টমাৰে কৈ আছিল যে ইয়াত নন ভেজ থব লাগে বুলি নহলে দাদাই ভেজে বিকিলে হলে তো টেষ্টটো কৰি চাও কেনেকুৱা লাগে ঠিক আছে ব্লক মই এটা কথা কওঁ মানে 130 টকাত এটো খানা নট বেড মানে আপোনালোকে AMC মেডিকেলৰ কবা কাম থাকিলে মানে এফালে মানে অপেক্ষা কবা যদি আপোনালোকৰ মেডিকেলৰ পেচেণ্ট থাকে দূৰৰ পৰা আহে আপোনালোকে ভাল খানা এটা খাবলৈ বিচাৰি থাকে হয় না তো এখনত আহক A+ ইখন ফাষ্ট ফুড আছে 130 টকাত 4 পিস চিকেনৰ লগত এই চাউলটো খাই চাওক আপোনালোকে মজা পাইব মাংসটো দিছে না চালো
কোমল লাগে কোমল মজা মোৰ ফালৰ পৰা 5 so বন্ধুসকল চিকেনটো মোৰ ফালৰ পৰা 5 হৈ গ'ল এতিয়া মই খাব গৈ আছে মটন কাৰীটো আৰু লগতে চাৱল আৰু ইয়াত আপোনালোকৰ এটো আপোনাৰ দাম কিমান আছিল 150 টকা ন 150 रुपीसত একদম এগাল মান চাউল আৰু লগতে 2 পিস 3 পিস আপোনালোকৰ মটন দিব মজ্জা আছে একদম দিল খুশ या ग्रेवी टू मटन मोन ग्रेवी टू मेन और टेस्ट কৰি চাও কেনেকুৱা লাগিব দেই মজা বনাইছে আল্টিমেট আৰু পুৰা ফ্ৰেছ লাগিছে খানাটো খাই আৰু কথাটো কি হ'ল জানে ইয়াৰ আপোনালোকৰ ভেজও পাই যাব ভেজ খোৱা মানে ভেজ পাই যাব নন ভেজ খোৱা মানে নন ভেজ পাই যাব আৰু ইয়াৰ মটন চাউলটো খাব আহক মই কৈছো আৰু ইয়াৰ এড্ৰেছটো পুৰা ধুনীয়াকৈ দি আছো মই এটা খানাটো খাম ঠিক আছে সবন্ধকল A+A ফুড কাৰ্টখনত খাই আছো আৰু ইমান গাল মানে ইয়াত মানে পেটখনত মানে হেৰি আছিলে মই খাবই পৰা নাই শেষ কৰিব পৰা নাই মোৰ পেট পুৰা ভৰি গ'ল আৰু খাই কেনেকুৱা পাইছে অমিত দাস আছে ধুনীয়া ভালকে ক জেনুইনলি কৈছো খানা বহুত টেষ্টি খানাটো সঁচাকে টেষ্টি আৰু মইতো খাব নোৱাৰিলো এইখিনি মানে মোৰ ৱেষ্ট যাব দেখিছে মানে ইয়াত কোৱান্টিটিটো সঁচাকে 130 150 ললেও কোৱান্টিটিটো বহুত ধুনীয়া আৰু মানুহ আহিছে খাবলৈ দেখিছে নাই So বন্ধুসকল এই A+ ফাষ্ট ফুডখনৰ আপোনালোকে বহুতে এড্ৰেছ সুধি আছে এইখন আছে ডিব্ৰুগড় AMC গেটত মানে AMC ৰাস্তাটো গৈ থাকিলে মানে আপোনালোকে লেফট সাইডে চালে মানে এই A+ ফাষ্ট ফুডখন পাব আৰু এইফালে আপোনাৰ অপেক্ষা হস্পিটেলখন আছে অপেক্ষা হস্পিটেলখন অকমান পাৰ হৈ আহিলে মানে আপোনালোকে দেখিব এইফালে লেফট সাইডে আৰু এইফালে দেখিছে ৰাধা কৃষ্ণ মন্দিৰটো আছে আৰু ৰাধা কৃষ্ণ মন্দিৰৰ একদম অপোজিট বিলে কলেও বেয়া নহয় ইয়াৰ এড্ৰেছটো তো বন্ধুসকল A+ ফুড কাৰ্টখনত খালো মানে আপোনালোকৰ চিকেন খালো আৰু লগতে মটন খালো সঁচাকে মজা বনাইছে সো দাদা গুটে প্লেটটো যে দিলে মই সঁচাকে খাই পেনে অলপমান শেষ কৰিব নোৱাৰিলো এটো মুৰে কাৰণে দিলে নে কাস্টমাৰ কাৰণে দিলে কাস্টমাৰ সবৰ কাৰণে সেম কোৱান্টিটি সবৰ কাৰণে সেম কোৱান্টিটি পাব আৰু আহিব নতুন এড্ৰেছটো মই একদম ধুনীয়াকে ইয়াত কৈ দিলো AMC যোৱা ৰেটটোতে পাব অকমান অপেক্ষাখন হস্পিটেলখন পাৰ কৰি আহি পেনে পাব আপোনালোকে A+A হোটেলখন আৰু আজিলৈ বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ লৈ চেনেলটো সাবস্ক্ৰাইব